কলেজ পঢ়িবিনেও নপঢ়ে বোলে কলেজ এৰি দিলে পিছফালে আৰু দুটা লগৰ আহি আছে ওচৰলৈ আহ ওচৰলৈ গুৱাহাটী এংগল কৈ থোৱা আছে নাপায়গে তো লগৰ দুটা আহিছে লগত সিহঁতি ক'ত এডমিশ্যন ল'ব বোলে মই এতিয়ালৈ কোৱা নাই ক'ত ল'ব এডমিশ্যন বিয়া খাবলৈ আহি আছো দেই লোৱা বেয়া চালি কৈছে হেলমেটটো লগাইছে লগতে গ্লাছখন কি হয় গ্লাছখন পৰা মাৰিলে আজি ৱেলকাম টু মাই নিউ ব্লগ এই সৰু সুৰাকৈ ব্লগ এটা বনাইছোঁ আজি কণ্টেণ্ট বিচাৰি নাই পোৱা সেইকাৰণে এনেই আজি কলেজ গৈছোঁ কলেজলৈ ওলাই গৈছোঁ অলপ শ্বেয়াৰ লাইক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু ভুলটো হ'ব মই শুধৰাম নেক্সট ভিডিঅ'ত আৰু কিতাপৰ চাৰিআলি পাই গ'লোহি মাছখন মেলিলোঁ ধূলি ধোঁৱা ঢেৰ গাড়ী আমাৰ ছাৰে শিখৰ মিলাইছে গুচি যাব কিন্তু ব্লগত গুচি যাব আকৌ ব্লগত গুচি যাব এই নহ'ব এইবিলাক ভাইৰেল তো আমাৰ ছাৰে শিখৰ মিলাইছে দেখাই দিয়া কেনেকৈ মিলে এয়া এনেকৈ ল'ব এনেকৈ ধৰিব অঁ এই শিকি লওক এই নাই মাষ্টৰ নহয় হেল্ল' ছাবস্ক্ৰাইবাৰ ক'লৈ যোৱা চুচু কৰণে ইয়াৰ লগত ইমান এনেকৈ ধৰি দিবগৈ মোক বোৱাৰীজনী দেখালে নহয় মই দেখালে নি এজনী মোৰ মানুহজনী দেই মই যে কলেজলৈ আহিলে যে মিটিং হয় কেলে পাওঁ অৰ্ডাৰটো 5 আৰু 6 PX দিছোঁ বেয়া পেলানে মোক তো মই আহিলে সদায় মিটিঙে হয় কেলে বাৰু এইবিলাক কি কৈছা তুমি এইটো স্মাগলিং তো আমি পৰীক্ষা এডমিট নিবলৈ আহিছোঁ এই এডমিট লৈ আছোঁ চাহী মই চৰকাৰী ঘৰতে এইটো টেঙা এই মই এই গোৱা না প্লিজ মই চেয়াৰ নাথাওঁ মই চেয়াৰ নাথাওঁ এই গোৱা না প্লিজ চেয়াৰ নাথাওঁ গোৱা এপিং প্লিজ এই নাই এই ব্লেডো মই নকৰিব পাৰোঁ ন চেয়াৰ নাথাওঁ আজি গোৱা নিবলৈ আহিলোঁ ব্লগ তো গাইজ আৰু বৰ্তমান আমি আহি পালোহি নিৰ্মল এইটো নিৰ্মল হয় আৰু সেইটো আৰু আমি মানে দুটাই মিলি এখন শ্বৰ্ট ফিল্ম বনাই আছোঁ ঠিক আছে আপোনালোকে মৰম দিব আৰু মই এইটো ভিডিঅ' মানে মোৰ চেনেল আপলোড নহয় মই ব্লগটো এৰি দিছোঁ টোটেলি
মই পূৰা সম্পূৰ্ণকৈ শ্বৰ্ট ফিল্মত ধৰিছোঁ আৰু মই ভ্লগটো পূৰা তো ৰঘু ভাই এখেতক দি দিছোঁ আৰু মোৰ ফালৰ পৰা কৈছোঁ এখেতক ইয়াক ছাবস্ক্ৰাইব কৰি দিব পূৰা আৰু মোক গম পাই ন ইনষ্টাত মই কেনেকুৱা এতিয়া মানে অলপ চাব আৰু ইনষ্টাত ফালি দিছোঁ ন এতিয়া বৰ্তমান আৰু কেমেৰাটো লাহেকৈ এখেতৰ হাতলৈ তো এয়া গামোচা আনিছোঁ আৰু কোৰখন চাওঁ কোৰখন মোক ইমান জোৰ নাই যে সেইকাৰণে অকণমান সৰু কোৰখন আনিছোঁ আহি থাকক আৰু টোটেলি মানে কোনখন লৈ এটা চৰ্ট আছে মানে মানে মোৰ আৰু টিমটো অহা নাই সম্পূৰ্ণ টিমটো মই চাইকেল লৈ আহিছোঁ চিন্তা কৰক এই শ্বৰ্টটোৰ কাৰণে এই শ্বৰ্টটো অকল চাইকেল লৈ ইয়ালৈ এই শ্বৰ্টটো অকল আমাৰ ইয়াত হ'লে হ'ব মানে সিহঁতৰ এইডোখৰ টাউনীয়া জেগা যে আমাৰ এইডোখৰ গাঁৱলীয়া জেগা সেইকাৰণে গাঁৱলীয়া জেগা শ্বৰ্টটো আমাৰ ইয়াত হ'ব আৰু টাউনীয়া জেগা শ্বৰ্টটো তাত তো ছানৰাইজ তো গাইজ আজি যোনখন শ্বৰ্ট ফিল্ম ষ্টাৰ্ট কৰিছোঁ তো সেইখনৰ ওপৰত এই ৰক্তিমে কিবা এটা কৰে ৰক্তিমা ডাইৰেক্টৰ নমস্কাৰ আজি আমি তো গাইজ কথাটো এনেকুৱা ঠিক আছে আজি যোনখন আমি মানে শ্বৰ্ট ফিল্ম শ্বুট কৰিলোঁ আমি গোটেইটা আমাৰ টিমটোৱে মিলি আৰু মোৰ লগত আছে নিৰ্মল হেয়াৰ ৰিংকি বা ইয়াত নাজিয়া পাৰ্টটো লৈছে মানে দেই তাৰপৰা এনেকুৱা হৈছে আৰু যাতে আমাৰ এই শ্বৰ্ট ফিল্মখন আপোনালোকে সকলোৱে আদৰি লয় আৰু মানে আমাৰ ইয়াত প্ৰতিটো পাৰ্ট ঠিক আছে প্ৰতিটো শ্ব'ত ল'ম আমি কেমেৰা নলওঁ ঠিক আছে মানে কেমেৰাই ল'ম মানে ঠিক আছে মানে DSLRটো নলওঁ জাষ্ট আমি কেমেৰা ঠিক আছে ফোনৰ কেমেৰা ইউজ কৰিম ফোন আৰু এনেকুৱা হেভিও নহয় যে আইফোন ইউজ কৰিম তেনেকুৱা নহয় জাষ্ট আমি ফোন ইউজ কৰিম ফোনৰ আৰু যোনটো ফোন ইউজ কৰিছোঁ ন সেইটো হৈছে ইয়াৰ ফোন হয় আমাৰ আৰু ইয়াৰ চেনেলটোৰ ট্ৰেইলাৰ আপলোড হ'ব মোৰ চেনেলটো ট্ৰেইলাৰ আপলোড হ'ব তাৰপৰা আমি প্ৰমোশ্যন কৰাম হেভি ইউটিউবাৰৰ পৰা ডাঙৰ ইউটিউবাৰবোৰৰ পৰা আৰু সেইটো আপোনালোকে যাতে সকলোৱে আজি মানে আমাৰ এই ল'ব লাগে আদি ল'ব লাগে হয়নে ঠিক আছে আমাৰ শ্বৰ্টখন যাতে আদৰি লয় আৰু এয়াই আৰু আপোনালোকৰ আগত বাকীখিনি মই কেমেৰাটো নিবলৈ দি দিছোঁ যাতে সকলোৱে আদৰি লয় আৰু ইয়াৰ বন্ধু বান্ধৱীসকলক কৈছোঁ তোমালোকে চাবা আৰু এই শ্বৰ্ট ফিল্মখন কেনেকুৱা হৈছে কি নাই ঠিক আছে তো মই কি ক'ম ৰক্তিমে ক'লে এই মোৰ বেষ্ট ফ্ৰেণ্ড হ'ল লগৰ হয় তাৰপৰা ক'লে এনেকৈ শ্বৰ্ট ফিল্মখন বনাব লাগে মোক দুবছৰ আগতে কৈছিলে তাৰপৰা আজি মোক কৈছে কথাটো মানে কালি কৈছিলে তাৰপৰা আজি আহিলোঁ অকণমান আইডিয়াটো ইয়াৰ তাৰপৰা আমি এনেই সহায় কৰিছোঁ আপোনালোকেও সহায় কৰি যাব আমাক আৰু আশীৰ্বাদ কৰিব আৰু যদি আমাৰ ভুল হয় কেনেকৈ যদি ক'ৰবাত ভুল হয় জনাব আমি শুধৰাব চেষ্টা কৰিম নেকি ৰক্তিম ডেফিনেটলি আমি শুধৰাব চেষ্টা কৰিম তো সেয়াই আৰু সৰু সুৰাকৈ ব্লগ চেনেল ষ্টাৰ্ট কৰিছোঁ তো সহায় কৰিব আৰু ট্ৰেইলাৰটো আপলোড কৰা হ'ব চেনেলত ইনষ্টাগ্ৰাম হেণ্ডেল থাকিব দি দিম 16 মে'ত আপলোড কৰিম ন 16 মে'ত এই ৰক্তিমৰ বাৰ্থডে দিনা যোৱাবাৰ যোৱাবাৰ এই অৱস্থা বেয়া হৈছিলে ইয়াৰ বাৰ্থডেত তো এইবাৰ বাৰ্থডেত আৰু ধামাকা হ'ব লাগিব ঠিক আছে